যদি শব্দবোৰ শুনাত অসুবিধা পাইছে তেন্তে হেডফোন লগাই ল'ব আৰু যদি দেখাত ভিডিঅ'টো স্পষ্ট হোৱা নাই তেন্তে আপুনি আপোনাৰ ভিডিঅ'ৰ ৰেজুলেশ্যনটো অৰ্থাৎ কোৱালিটিটো বঢ়াই ল'ব। হেল্ল' গাইজ, আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম আপুনি কেনেকৈ ঘৰত বহিয়ে মোবাইলৰ জৰিয়তে ই-শ্ৰম কাৰ্ডৰ বাবে আবেদন জনাব পাৰিব। হয়, আপুনি কেনেকৈ ঘৰত বহিয়ে মোবাইলৰ জৰিয়তে ই-শ্ৰম কাৰ্ড অনলাইন কৰিব পাৰিব, মই সেই বিষয়ে আপোনালোকক জনাম। আপোনালোকে ই-শ্ৰম কাৰ্ড অনলাইন কৰিবলৈ, শ্ৰমিক কাৰ্ডখন অনলাইন কৰিবলৈ আপোনালোকে প্ৰথমতে মই এটা তলত ডিছক্ৰিপশ্যনত লিংক দিছোঁ, আপুনি সেই লিংকত ক্লিক কৰিব পাৰে, নাইবা আপুনি আপোনাৰ গুগলত যায়, আপোনাৰ ক্ৰম ব্ৰাউজাৰত যায় ই-শ্ৰম বুলি আপুনি চাৰ্চ কৰিব, ই-শ্ৰম বুলি চাৰ্চ কৰিব আৰু চাৰ্চ কৰাৰ পাছত আপুনি দেখা পাইছে ই-শ্ৰম gov.in বুলি এটা আহিছে ৱেবছাইট, আপুনি তাতে ক্লিক কৰি দিব আৰু তাতে ক্লিক কৰাৰ পাছত আপোনালোকে এনেকুৱা এখন ৱেব পেজত আপুনি যাব, আপুনি দেখা পাইছে ইয়াতে লিখা আছে। আৰু যদি আপুনি ই-শ্ৰম কাৰ্ডৰ বাবে এপ্লাই কৰিব খুজিছে তেন্তে আপুনি প্ৰথমতে কৰিব লাগিব ৰেজিষ্টাৰ ইন টোটেলি ফ্ৰী, ৰেজিষ্টাৰ অন ই-শ্ৰম, এই অপশ্যনটোত আপুনি ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ পাছত আপোনালোকে অলপ সময় ৰখিব যেতিয়ালৈকে হয়। তাৰপিছত দেখা পাইছে আপোনালোকে ইয়াত চেল্ফ ৰেজিষ্ট্ৰেশ্যন বুলি এটা অপশ্যন আপোনালোকক দেখাই দিছে চেল্ফ ৰেজিষ্ট্ৰেশ্যন বুলি এটা অপশ্যন আপোনালোকক দেখাই দিছে। আপুনি এতিয়া ইয়াতে আপোনাৰ মোবাইল নম্বৰটো লিখিব লাগিব। হয়, মনত ৰাখিব আপুনি যিটো মোবাইল নম্বৰ আপোনাৰ আধাৰ কাৰ্ড বনাওঁতে দিছিল, অৰ্থাৎ যিটো মোবাইল নম্বৰ আপোনাৰ আধাৰ কাৰ্ডৰ লগত লিংক হৈ আছে, সেই মোবাইল নম্বৰটোহে ইয়াত দিব। মই আকৌ এবাৰ কৈ দিছোঁ, আপুনি এই অপশ্যনটোত সেইটো নম্বৰহে দিব যিটো নম্বৰ আপুনি আধাৰ কাৰ্ড বনাওঁতে দিছিল, অৰ্থাৎ যিটো নম্বৰ আপোনাৰ আধাৰ কাৰ্ডৰ লগত লিংক হৈ আছে, সেই নম্বৰটো ইয়াতে টাইপ কৰিব আৰু টাইপ কৰাৰ পাছত আপোনালোকে এই খালী বাকচটোত ইয়াতে যিটো কেপচা লিখি দিছে সেই কেপচাটো আপুনি লিখিব লাগিব। মই আপোনাক লিখি দেখাই আছোঁ। ইয়াতে কেপচাটোত কি হ'ব, এই কেপচাটোত লিখিব দিছে 4RSZY6, হয়, এই কেপচাটো ইয়াত লিখিব দিছে আৰু লিখাৰ পাছত আপোনালোকে যদি আপোনালোক এমপ্লয় প্ৰভিডেণ্ট মেম্বাৰ হয় তেন্তে য়েছ কৰি দিব, নহ'লে ন হ'ব, এইটো ন আৰু এইটো ন কৰিব আপোনালোকে। আৰু ন কৰাৰ পাছত ইয়াতে আপুনি দেখা পাইছে চেণ্ড OTP বুলি আছে আৰু আপুনি চেণ্ড OTP বুলি তাতে ক্লিক কৰি দিব আৰু চেণ্ড OTP কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা OTP আহিব আৰু সেই OTPটো আপোনালোকে ইয়াতে টাইপ কৰিব লাগিব আৰু টাইপ কৰাৰ পাছত ইয়াতে আপুনি ছাবমিট কৰি দিব। তাৰপাছত যিটো OTP আহিব সেই OTPটো আপুনি এণ্টাৰ কৰি আপুনি ছাবমিট কৰি দিব আৰু ছাবমিট কৰাৰ পাছত আপুনি তাৰপিছত দেখা পাইছে ছাবমিট কৰাৰ পাছত আপোনালোকক এখন অপশ্যন দিব, এটা অপশ্যন আপোনালোকক দেখাই দিব। সেইটো অপশ্যন হৈছে আপুনি যেতিয়া OTPটো এণ্টাৰ কৰিব, OTPটো এণ্টাৰ কৰাৰ পাছত আপোনালোকক এনেকৈ এখন নতুন পেজ এখন মুকলি কৰি দিব আৰু ইয়াতে আপোনাক আধাৰ নম্বৰটো লিখিব কৈছে। হয়, আপোনাৰ যিটো আধাৰ কাৰ্ডৰ নম্বৰ আছে সেই আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াতে আপুনি টাইপ কৰিব লাগিব আৰু টাইপ কৰাৰ পাছত আপুনি ইয়াতে এই খালী বাকচটোত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত যেতিয়া ৰাইট চিনটো আহিব, সেই ৰাইট চিনটো অহাৰ পাছত আপুনি ছাবমিট কৰি দিব। হয়, মই আপোনালোকক লিখি দেখাই আছোঁ 896 হয়, আপুনি আধাৰ কাৰ্ডৰ নম্বৰটো লিখাৰ পাছত আপুনি ইয়াতে ৰাইট চিন ক্লিক কৰিব, ইয়াতে ৰাইট চিন হৈ আছে, তাৰপিছত ইয়াতে আপুনি ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পাছত আপুনি অলপ সময় ৰ'ব, আপোনালোকক এখন নতুন ইয়াত এটা অপশ্যন দিব। ইয়াত আপুনি দেখা পাইছে এণ্টাৰ OTP আৰু তাৰপিছত আপোনাৰ এটা OTP পঠাব, আপুনি সেই OTPটো আকৌ ইয়াতে এণ্টাৰ কৰি দিব। যিটো OTP দিছে সেই OTPটো ইয়াতে এণ্টাৰ কৰাৰ পাছত আপোনালোকে ভেলিডেট এই অপশ্যনটোত ক্লিক কৰিব আৰু ক্লিক কৰাৰ পাছত আপোনালোকক নতুন এখন পেজ দেখাই দিব আৰু এই পেজত আপোনালোকে দেখা পাইছে ইয়াত লিখা আছে ইয়ৰ পাৰ্চনেল পাৰ্টিকুলাৰ এজ পাৰ আধাৰ। ইয়াতে আপোনালোকক ডিটেইলছবোৰ দিব। আপোনালোকে তলত স্ক্ৰল কৰিব, ইয়াতে আপোনাৰ আধাৰ কাৰ্ডৰ যিটো ডিটেইলছ আছে, সেই ডিটেইলছবোৰ আপোনালোকক দেখা দিব এই পেজটোত।
তাৰ পাছত আপুনি তলত দেখা পাইছে ইয়াতে আই এগ্ৰি বুলি আছে আৰু ইয়াতে এক্সিট আৰু কন্টিনিউ টু এন্টাৰ অদাৰ ডিটেইলছ বুলি আছে আপুনি ইয়াতে ক্লিক কৰি দিব তাতে ক্লিক কৰাৰ পাছত আপোনালোকক নতুন অপচন দিব ইয়াতে পাৰ্সোনাল ইনফৰমেশন বুলি আপুনি ইয়াতে আপোনাৰ নিজৰ পাৰ্সোনাল ইনফৰমেশনবোৰ ফিল আপ কৰিব ইয়াতে যেটো মোবাইল নম্বৰ আপুনি আধাৰ কাৰ্ডত দিছিল সেই মোবাইল নম্বৰটো থাকিব আগৰ পৰা তাৰ পাছত যদি আপোনাৰ আৰু যদি অন্য সিম আছে তেন্তে আপুনি ইয়াতে সেই নম্বৰবোৰ দিব পাৰে তাৰ পাছত আপোনাৰ ইমেইল আইডি ইয়াত লিখিব তাৰ পাছত আপুনি মেৰিড নে আনমেৰিড ইয়াতে সিলেক্ট কৰিব পাৰে আপুনি ইয়াত সিলেক্ট কৰিব পাৰে মেৰিড আনমেৰিড উইদাউট ডিভোর্স সেপাৰেটেড তাৰ পাছত যদি আপোনাৰ কাষ্ট কি হয় আপুনি ইয়াতে সিলেক্ট কৰিব পাৰে আপোনাৰ কাষ্ট ওবিসি এমওবিসি সৰি ওবিসি জেনাৰেল এসটি এসটি কি হয় আপুনি ইয়াত সিলেক্ট কৰিব পাৰে তাৰ পাছত আপোনাৰ ব্লাড গ্ৰুপ কি আপুনি ইয়াতে সিলেক্ট কৰিব পাৰে হেতু ব্লাড গ্ৰুপ তাৰ পাছত যদি আপুনি নাজানে আপোনাৰ ব্লাড গ্ৰুপ কি তেন্তে আপুনি সিলেক্ট নকৰিলে হ'ব তাৰ পাছত আপুনি ডিফাৰেন্টলি এবল নেকি যদি হয় ইয়েস কৰিব নহলে নো কৰিব তাৰ পাছত আপুনি কোনজন ব্যক্তিক নমিনি ৰাখিব আপুনি সেই ব্যক্তিজনৰ ইয়াত নাম লিখিব আৰু যিজন ব্যক্তিক নমিনি ৰাখিব তেওঁৰ ডেট অফ বাৰ্থ ইয়াত লিখিব তাৰ পাছত নমিনি ৰখা ব্যক্তিজন মেল ফিমেল কি হয় ইয়াতে আপুনি সিলেক্ট কৰিব তাৰ পাছত ইয়াতে নমিনি যাক ৰাখিছে আপুনি তেওঁলোকৰ আপোনাৰ সম্বন্ধ কি ইয়াতে আপুনি লিখিব লিখাৰ পাছত আপুনি ইয়াতে সেভ আৰু কন্টিনিউ কৰি দিব কন্টিনিউ কৰাৰ পাছত আপুনি আৰু এখন পেজ পাব যত এড্ৰেছ লিখিব দিব আপোনাক এড্ৰেছ বুলি লিখা যাব দেখা পাইছে ইয়াতে আপোনাৰ কোনখন ৰাজ্য হয় আপোনাৰ সেই ৰাজ্যখন লিখিব ইয়াতে ৰাজ্যখন সিলেক্ট কৰিব যেহেতু অসমৰ পৰা মই ভিডিওটো বনাইছো এই কাৰণে ইয়াত অসম সিলেক্ট কৰিম তাৰ পাছত ইয়াতে আপোনাৰ ডিস্ট্ৰিক্ট কি হয় ইয়াতে ডিস্ট্ৰিক্ট ইয়াত আপুনি সিলেক্ট কৰি ল'ব ডিস্ট্ৰিক্ট কি হয় তাৰ পাছত আপুনি ইয়াতে আৰবান নে ৰুৰেল আপুনি এড্ৰেছটো ইয়াত কৰি ল'ব আৰবান হলে আৰবান কৰিব ৰুৰেল কৰিব তাৰ পাছত আপোনাৰ ঘৰৰ নম্বৰটো তাৰ পাছত আপুনি থকা লোকেলিটিৰ নামটো লিখি দিব ইয়াতে তাৰ পাছত আপোনাৰ ৰাজ্যখন তাৰ পাছত ডিস্ট্ৰিক্ট তাৰ পাছত সাব ডিস্ট্ৰিক্ট নাইবা তেহসিল দি দিব কি হয় তাৰ পাছত পিন কোড পোস্টেল কোডটো ইয়াতে লিখিব লিখাৰ পাছত আপুনি ইয়াতে সেই ঠাইখনত যেটো ঠাই আপুনি উল্লেখ কৰিছে এড্ৰেছত সেই ঠাইখনত আপুনি কিমান বছৰৰ পৰা আছে হেতু ইয়াতে আপুনি উল্লেখ কৰিব ইয়াতে আপুনি 1 বছৰ হল নে 2 বছৰ হল নে আপুনি 5-10 বছৰৰ পৰা আছে নে 20 বছৰ 25 বছৰৰ পৰা আছে আপুনি সিলেক্ট কৰি ল'ব ইয়াতে আছে যদি আপোনাৰ পাৰ্মানেন্ট এড্ৰেছটো যদি কাৰেন্ট এড্ৰেছৰ সৈতে সেম তেন্তে আপুনি ইয়াত এটো এনেকৈ ৰাখিব দিব ৰাইট চিনটো কৰি থব তাৰ পাছত আপুনি ইয়াত 7 কন্টিনিউ কৰি দিব আৰু 7 কন্টিনিউ কৰাৰ পাছত আপোনাক দিব এডুকেশনাল কোৱালিফিকেশন হয় আপুনি এডুকেশনাল কোৱালিফিকেশনৰ তথ্যবোৰ ইয়াতে আপুনি জমা দিব পাৰে ইয়াতে আপুনি কি হাইয়েষ্ট পাস কৰিছে এতিয়ালৈ আপুনি এতিয়ালৈ প্ৰাইমাৰী মিডল সেকেন্ডাৰী হায়াৰ সেকেন্ডাৰী আপুনি কি পাস কৰিছে হাইয়েষ্ট হেতু আপুনি সিলেক্ট কৰিব আৰু সিলেক্ট কৰাৰ পাছত ইয়াতে আপোনাৰ যিখন আপুনি হাইয়েষ্ট যেটো আপুনি হাইয়েষ্ট কোৱালিফিকেশন সিলেক্ট কৰিছে সেই কোৱালিফিকেশন আপুনি ইয়াতে সাৰ্টিফিকেট দিব পাৰে পাস সাৰ্টিফিকেট তাৰ পাছত মনত ৰাখিব আপুনি যিবোৰ ডকুমেন্টস আপলোড কৰিব সেই সকলোবোৰ ডকুমেন্টছৰ মেমৰি সাইজ 1 MB কৈ বেছি হ'ব নালাগিব হয় 1 MB ভিতৰত হ'ব লাগিব আৰু তাৰ পাছত ইয়াতে আপুনি আপোনাৰ মাহিলী ইনকাম কিমান সেই মাহিলী ইনকামটো সিলেক্ট কৰিব 10000 ৰ তলত নে 10000 ৰ ওপৰত আপুনি ইয়াত সিলেক্ট কৰি ল'ব যিকোনো এটা যেটো আপোনাৰ হয় তাৰ পাছত যদি আপোনাৰ ইনকাম সাৰ্টিফিকেট আছে ইয়াতে আপোনাৰ ইনকাম সাৰ্টিফিকেটখন আপলোড কৰি দিব আৰু আপলোড কৰাৰ পাছত আপুনি ইয়াতে সেভ এণ্ড কন্টিনিউ কৰি দিব আৰু তাৰ পাছত আপোনাক আৰু এখন পেজ দেখাই দিব যত লিখা থাকিব অকুপেশন এণ্ড স্কিল অৰ্থাৎ আপোনাক ইয়াতে আপুনি কি কাম কৰে কিহৰ স্কিল আছে আপোনাৰ এইবোৰ ডিটেইলছ আপোনাক ফিল আপ কৰিব দিব আপুনি ইয়াতে দেখা পাইছে প্ৰাইমাৰী অকুপেশন আপুনি কি কাম কৰে সেই কামটো আপুনি ইয়াতে সিলেক্ট কৰিব পাৰে যেনেকৈ আপুনি যদি কাৰ্পেণ্টাৰৰ কাম কৰে তেন্তে আপুনি কাৰ্পেণ্টাৰ সিলেক্ট কৰিব যদি আপুনি এগ্ৰিকালচাৰৰ লগত জড়িত কিবা কাম কৰে নাইবা অন্য কিবা কৰে আপুনি ইয়াতে সিলেক্ট কৰি ল'ব যেনেকৈ মই দেখাই দি আছো ইয়াত ক্লিক কৰাৰ লগে লগে আপুনি ইয়াত লিখিব পাৰে যেনেকৈ কাৰ্পেণ্টাৰ মই এনে লিখি আছো এনেকৈ কাৰ্পেণ্টাৰ ইয়াতে আপুনি দেখা পাইছে ইয়াত এনেকৈ বহুতবোৰ আহিছে আপুনি ইয়াতে ক্লিক হিয়াৰ বুলি এটা অপচন আছে আপুনি ইয়াত ক্লিক কৰিব পাৰে ইয়াত ক্লিক কৰাৰ পাছত এখন PDF ডাউনলোড হৈ যাব যত আপোনাৰ সকলোবোৰ কামৰ নাম ডিটেইলছবোৰ দিয়া আছে আপুনি সেই হিচাপত আপুনি সিলেক্ট কৰিব পাৰে যেনেকৈ মই আপোনাক দেখাই দি আছো
তাতে ক্লিক কৰাৰ পাছত আপোনাৰ দেখা পাব এনেকুৱা এখন PDF ডাউনলোড হৈ যাব য'ত আপোনাক লিখা আছে এগ্ৰিকালচাৰৰ লগত জড়িত কামবোৰ এগ্ৰিকালচাৰ ইয়াতে দেখা আছে ফিল্ড ক্ৰপ ভেজিটেবলছ গ্ৰ ফিল্ড ক্ৰপ ভেজিটেবল ইণ্ডিয়া কাল্টিভেটৰ জেনেৰেল কাল্টিভেটৰ ক্ৰপ কাল্টিভেটৰ কটন আপুনি কি কাম কৰে আপুনি এই লিষ্টখনৰ পৰা চাই ল'ব আপোনাৰ কোনটো আপুনি যিটো কাম কৰে সেইটো কামৰ লগত মিলা কোনটো আছে ইয়াতে চাই ল'ব চাই ফেলে আপুনি সেইটোৱে লিখি দিব তাতে ইয়াতে চাই ল'ব ইলেক্ট্ৰিকেল কি কৰে আপুনি ইয়াত চাই ল'ব চাই ফেলে মিলাই ফেলে আপুনি এটা লিখি ল'ব যদি আপুনি যদি ধানৰ খেতি কৰে তেতিয়া আপুনি এইটো লিখিব কাল্টিভেটৰ ক্ৰপ আপুনি এইটো লিখি ল'ব তাতে মই আপোনালোকক এক্সাম্পল দেখাই দি আছোঁ যদি আপুনি কাল্টিভেটৰ হয় তেতিয়া আপুনি ইয়াতে কাল্টিভেটৰ লিখিব কাল্টিভেটৰ ভিতৰত লিখাৰ পাছত আপুনি ইয়াতে অপশ্যন পাই যাব আপুনি কিহৰ কাল্টিভেশ্যন আপুনি কিহৰ কাল্টিভেটৰ হয় আপুনি ইয়াতে চিলেক্ট কৰি ল'ব যদি আপুনি ধানৰ খেতি কৰে তেন্তে আপুনি ইয়াতে এইটো চিলেক্ট কৰি ল'ব এনেকৈ আপুনি চিলেক্ট কৰি ল'ব পাৰে তাৰপিছত আপুনি ইয়াৰ বাহিৰেও আৰু অন্য কি আপুনি কাম কৰে আপুনি ইয়াতে মেনশ্যন কৰিব পাৰে ইয়াতে আপুনি মেনশ্যন কৰিব পাৰে যদি মই ইয়াত আকৌ এটা দিওঁ যদি কাৰ্পেণ্টাৰ ধৰ আপুনি সেকেন্ডাৰী আপুনি খেতিৰ লগতে যদি কাৰ্পেণ্টাৰৰ কামো যদি আপুনি কৰে তেন্তে আপুনি কাৰ্পেণ্টাৰ লিখি পেলাই ইয়াতে যিকোনো এটা চিলেক্ট কৰি আপুনি ইয়াত চিলেক্ট কৰি ল'ব আপুনি যিটো কাম কৰে সেইটো কাম আপুনি ইয়াতে চিলেক্ট কৰি ল'ব আৰু চিলেক্ট কৰাৰ পাছত যদি আপোনাৰ যিবোৰ কাম আপুনি কৰে সেই কামৰ লগত জড়িত যদি আপোনাৰ চাৰ্টিফিকেট আছে তেন্তে আপুনি ইয়াতে আপলোড কৰিব পাৰে যদি আছে আৰু এই যিখন আপুনি আপলোড কৰিব ফাইল সেইখনৰ মেমৰি সাইজ 1 MBতকৈ বেছি হ'ব নালাগিব আৰু হোৱাৰ পাছত আপুনি যিবোৰ মানে কাম কৰিছে সেই কামবোৰৰ স্কিল আপুনি কেনেকৈ লাভ কৰিছে ডাইৰেক্ট আপুনি ভোকেশনাল ট্ৰেইনিং লৈছিল কিবা ভোকেশনাল বা টেকনিক্যাল ট্ৰেইনিং লৈছিল নে কোনো ট্ৰেইনিং নোলোৱাকৈ আপুনি স্কিলবোৰ পাইছে আপুনি ইয়াতে সিলেক্ট কৰি ল'ব যদি আপুনি ট্ৰেইনিং লৈছিল ইয়াতে সিলেক্ট কৰিব আৰু যদি ট্ৰেইনিং লোৱা নাই তেন্তে আপুনি did not receive any vocational training ইয়াত ল'ব তাৰপাছত ইয়াতে সাব স্কিল বুলি আছে আৰু সাব স্কিলত আপুনি হেৰিডিটেৰী সেল্ফ লাৰ্নিং ইয়াতে আপুনি এইটো সিলেক্ট কৰি ল'ব পাৰে কোনটো আপোনাৰ লগত মিলিব সেইটো আপুনি কৰি ল'ব তাৰপাছত ইয়াতে আপুনি কোনটো সিলেক্ট কৰি ল'ব আপুনি নিজৰ ইচ্ছামতে কৰি ল'ব এই দুটাৰ ভিতৰত কৰাৰ পাছত আপুনি ইয়াতে সেভ এণ্ড কন্টিনিউ বুলি আছে ইয়াতে আপুনি ক্লিক কৰি দিব তাৰ পাছত আপোনালোকক বেংক ডিটেইলছ ফিল আপ কৰিবলৈ আপোনালোকক এটা ৱেব পেজ মুকলি কৰি দিব আপুনি দেখা পাইছে ইয়াতে আপুনি আপোনাৰ বেংক নাম্বাৰ ইয়াতে আপুনি আপোনাৰ বেংক নম্বৰটো লিখিব তাৰ পাছত আকৌ এবাৰ বেংক নম্বৰটো কনফাৰ্মেশ্যনৰ বাবে আৰু একবাৰ বেংক নম্বৰটো লিখিব তাৰপিছত লিখাৰ পাছত আপুনি ইয়াতে আপোনাৰ পাছবুকখনত নামটো কি আছে সেই হিচাপে আপুনি নামটো লিখিব তাৰ পাছত আপুনি আপোনাৰ বেংকৰ IFSC কোডটো লিখিব লিখাৰ পাছত আপুনি ইয়াতে চাৰ্জত ক্লিক কৰি দিব ক্লিক কৰাৰ পাছত এই দুটা নিজে ফিল আপ হৈ যাব আৰু ফিল আপ হোৱাৰ পাছত আপোনালোকে ইয়াতে সেভ এণ্ড কন্টিনিউ কৰি দিব তাৰপিছত ক্লিক কৰাৰ পাছত আপোনালোকক আপুনি যিবোৰ ডিটেইলছ এতিয়ালৈ ভৰাই আছিল সেই সকলোবোৰ আপোনালোকক এনেকৈ শ্ব' কৰিব আৰু আপুনি একবাৰ ভালকৈ চাই ল'ব যদি আপোনাৰ সেই ডিটেইলছবোৰ সকলো ঠিকেই আছে যদি ঠিক আছে তেতিয়া আপোনালোকে এই খালি বাকচটোত ক্লিক কৰিব আৰু ক্লিক কৰাৰ পাছত আপুনি ইয়াতে সাবমিট কৰি দিব আৰু যদি ভাবে আপোনালোকৰ ডিটেইলছ কিবা ভুল হৈ আছে তেতিয়া আপুনি এডিট কৰিব এডিট অপচনত যাই ফেলে আপুনি শুধৰাই ল'ব তাৰ পাছত আকৌ আপুনি আহি ফেলে এই খালি বাকচটোত ক্লিক কৰিব ক্লিক কৰাৰ পাছত ইয়াতে সাবমিট কৰি দিব এতিয়া খালি বাকচত মই ক্লিক কৰিম ক্লিক কৰাৰ পাছত ইয়াতে ৰাইট চিন আহি গৈছে আপোনালোকে দেখা পাইছে আৰু ইয়াৰ পাছত আপুনি ইয়াতে সাবমিট ক্লিক কৰি দিব তাৰ ক্লিক কৰাৰ পাছত আপোনালোকে দেখা পাব আপোনাক ডাউনলোড UAN কাৰ্ড বুলি দি দিছে অৰ্থাৎ আপোনাৰ কাৰ্ডখন তৈয়াৰ হৈ গ'ল আপুনি এইখন মোবাইলত PDF ৰূপে ডাউনলোড কৰি ৰাখিব পাৰে আৰু এইখনে হ'ল কাৰ্ডখন আৰু এনেকৈ আপোনালোকে আপোনাৰ কাৰ্ডবোৰ উলাই ল'ব পাৰিব তেন্তে ভিডিওটো যদি ভাল লাগিল তেন্তে হলে আপোনালোকে লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আসাম ষ্টাডি পইণ্টক তেন্তে আজিৰ ভিডিওটোত এইখিনিয়ে আছিল আকৌ আহিম নতুন ভিডিও লৈ তেতিয়ালৈ সাবস্ক্ৰাইব কৰি থব আৰু ভালে থাকক ধন্যবাদ আপোনালোকে এইখন ডাউনলোড কৰি ভালকৈ ৰাখি থব যদি আপুনি বিচাৰে সেইখন প্ৰিন্ট আউট কৰি উলাই আনিব পাৰে নাইবা আপুনি এখন কাৰ্ড বনাই ল'ব পাৰে সেইখনৰে তেন্তে ধন্যবাদ